মানে মানুহে এটা অভিযোগ কৰে, মই কিন্তু এই অভিযোগটোৰ সৈতে 100% সহমত নহওঁ। মোক এটা জাতি ধ্বংস কৰিবলৈ এনেকুৱা অস্ত্ৰ দিয়া, যি অস্ত্ৰপাতেৰে মই এটা জাতিৰ সাহিত্য ধ্বংস কৰি দিব পাৰোঁ, এটা জাতিৰ ভাষা নষ্ট কৰি দিব পাৰোঁ, আৰু এটা জাতিৰ সংস্কৃতি নষ্ট কৰিব পাৰোঁ। কিতাপ নপঢ়া জাতি গামোচাই কিন্তু জীয়াই দেখিব নোৱাৰে। যদি ঔষধৰ এটা মেদ থাকে, মই ভাবোঁ আমি এতিয়া মেদ যোগ নমস্কাৰ, আনস্ক্ৰিপ্টেড ৰিয়েলিটি আছামৰ অন্য নতুন ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ তাতে এগৰাকী অতিথি উপস্থিত আছে। তেখেতৰ সৈতে আপোনালোকক চিনাকি কৰি দিম। তাৰ পূৰ্বে অতিথিগৰাকীৰ বিষয়ে কিছু কথা আপোনালোকক কৈ ল'ব বিচাৰিছোঁ। তেখেত পশু চিকিৎসাৰ সৈতে জড়িত এগৰাকী ব্যক্তি, আৰু আপোনালোকে জানে যিকোনো চিকিৎসা ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিগৰাকী কিমান ব্যস্ততাময় হ'ব লাগিব, কিমান ব্যস্ততাপূৰ্ণ তেখেতৰ জীৱনশৈলী হ'ব লাগিব। কিন্তু সেই ব্যস্ততাপূৰ্ণ জীৱনশৈলীৰ মাজেৰেও তেখেতে সাহিত্য চৰ্চাও অব্যাহত ৰাখিছে, আৰু তেখেত নলবাৰী জিলা সাহিত্য সভাৰ উপসভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদতো প্ৰতিষ্ঠিত হৈ আছে। তো আজি সেইগৰাকী ব্যক্তিৰ ওচৰলৈ আমি আহিছো। তেখেতৰ পৰা সম্প্ৰতি সময়ৰ বিভিন্ন কথা বতৰা পাতিবলৈ চেষ্টা কৰিম। বিশেষকৈ সাহিত্য ক্ষেত্ৰখনৰ সৈতে জড়িত বিভিন্ন কথা পাতিবলৈ চেষ্টা কৰিম। তো বেছি পলম নকৰি ভিডিঅ'টো আমি আগবঢ়াম। তো আজি আমাৰ মাজত যিগৰাকী অতিথি উপস্থিত আছে, তেখেতৰ সৈতে আপোনালোকক চিনাকি কৰি দিব লৈছো। তেখেতৰ নাম হৈছে সমৰ তালুকদাৰ। স্যাৰ, আপোনাক স্বাগতম জনাইছো আমাৰ ভিডিঅ'ৰ মাজলৈ। স্যাৰ, পোনপ্ৰথমে আপুনি আপোনাৰ পৰিচয়টো অকণমান আমাৰ দৰ্শকসকলক। আচ্ছা, নমস্কাৰ। আনস্ক্ৰিপ্টেড ৰিয়েলিটি আছাম এই সুন্দৰ এটি পৰ্টেলৰ মুখ্যভাৱে চাহিল মালিক, মোৰ মৰমৰ চাহিল মালিকে সুন্দৰভাৱে এই অনুষ্ঠানটো চলাই আছে। মই চাই আছো, বৰ ভাল পাইছো। চাহিল মালিক আমাৰ গৃহলৈ স্বাগতম জনাইছো, আৰু লগত সংগ দিছে আমাৰ মৰমৰ অগ্নিনাম ভাৰত দাস, মোৰ মৰমৰ সঞ্জয় দাস, দুয়োজনকো আমি স্বাগতম জনাইছো। ভাল লাগিছে আচলতে তোমালোকৰ যিটো এই যাত্ৰা। মই ভাবো এই যাত্ৰাৰ জৰিয়তে মই বুলিয়ে নহয়, আমাৰ সমাজ জীৱনৰ কিছুমান যিখন ব্যক্তি প্ৰচাৰ মাধ্যমৰ পৰা সদায় আঁতৰত ৰৈ গৈছে, সেইসকলক নিশ্চয় নিয়াৰ এক প্ৰয়াস। তাৰ বাবে মই ভাবো ইয়াৰ জৰিয়তে আমাৰ পাঠক সমাজে উপকৃত হ'ব পাৰিব। মোৰ পৰা হয়নে নহয় নাজানো, কিন্তু মই ভাবো যিসকল বিশিষ্ট ব্যক্তিৰ মই কিছুমান দেখি আছো, তেওঁলোকৰ মই নিজে উপকৃত হৈছো। জানো, মই সমৰ তালুকদাৰ, মই খণ্ড পশুপালন চিকিৎসা বিষয়া। মোৰ ঘৰ মালিকুচি। প্ৰথম মোৰ ঘৰ আছিল এইটো আছে আনন্দপুৰ, বাক্সা জিলাৰ আনন্দপুৰ। গতিকে মই সম্প্ৰতি মোৰ যিটো চাকৰি, অসম চৰকাৰৰ অধীনত কৰা চাকৰিটো মাজে সময়ে অকণ সাহিত্যৰ সেৱা কৰাৰ এটা প্ৰচেষ্টা চলাওঁ, বা সমাজখনৰ সৈতে জড়িত হৈ থাকি মই ভাল পাওঁ। গতিকে মই কোনো এক বিশেষ ব্যক্তি নহয়, আচলতে মই সাধাৰণ ব্যক্তি। মই সাধাৰণ মানুহটো থাকি ভাল পাওঁ। আজি আপোনাৰ ওচৰত আহিছো, মই ইতিমধ্যে কৈছো আৰম্ভণিতে, আপোনাৰ পৰা বিভিন্ন ধৰণৰ কথা পাতিব চেষ্টা কৰিম আপোনাৰ লগত, বিশেষকৈ সাহিত্য ক্ষেত্ৰত জড়িত কিছুমান কথা পাতিম। তাৰ পূৰ্বে স্যাৰ, মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনিও জানে বা সমগ্ৰ অসমবাসী এতিয়া শোকত ম্ৰিয়মান হৈ আছে। প্ৰায় আজিৰ পৰা 2 মাহ পূৰ্বে আমাৰ সকলোৰে প্ৰাণৰ শিল্পী সাৰ্থক জুবিন গাৰ্গ আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে, চিৰকালৰ বাবে আমাৰ মাজৰ পৰা গুচি গ'ল। তো আপুনি যে কি ক'ব বিচাৰিব তেখেতৰ মৃত্যুটোক আপুনি কি ভাবে লৈছে, বা আপুনি সহজভাৱে ল'ব পাৰিছে নে? অকণমান স্যাৰ কথাখিনি। হয়, এই কথাখিনি আমাৰ যেতিয়াই আমাৰ হিয়াৰ আমঠু অমৃত কণ্ঠ, যিজনক বিভিন্ন উপাধি বিবিধ কৰিও আমি ক্ষান্ত নহওঁ। আমাৰ অন্তৰ, আমাৰ মগজু সদায় তেখেতক চুই যায়, তেখেতৰ কথাই চুই যায়, কামে চুই যায়। এনেকুৱা এজন বিশ্ববৰেণ্য, আমাৰ উদাহৰণ ডক্টৰ ভূপেন হাজৰিকাৰ পিছতে যদি আমি এজন শিল্পী পাইছিলো, গোটেই বিশ্বক চুই যোৱা, অসমক বিশ্বৰ ইতিহাসত ঠাই দিব পৰা এজন ব্যক্তি আছিল, সেইজন জুবিন গাৰ্গ। তেখেতৰ যি বৈকুণ্ঠ প্ৰয়াণ বা মহাপ্ৰয়াণ, এই মহাপ্ৰয়াণত আমি যি ধৰণে হয়তো আশ্বস্ত হ'ব লাগিছিল, সাম্প্ৰতিক সময়ত এক অনিশ্চিত ঘটনা প্ৰবাহৰ মাজতে সোমাই গৈছে তেখেতৰ যি মৃত্যু। আজি এই সন্ধিক্ষণত মই জুবিন গাৰ্গৰ ভৱিষ্যতে জ্ঞাপন কৰিছো, আৰু যাতে তেখেতৰ
এটা প্ৰকৃত ন্যায় পায়। আৰু জুবিন গাৰ্গে ন্যায় পাবলৈ নাই। তেওঁ এতিয়া পূৰ্বতে গোটেই বিশ্বত প্ৰসাৰিত হৈ অসমক জগাই থৈ গ'ল এটা ধুমুহাৰ দৰে। সেইদিনা মই প্ৰায়েই কওঁ, ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰৰ কবিতাৰ ঘৰতে এটা গান আহি গ'ল, এটা গান আহি গ'ল, যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি, এই গান আহি গ'ল। যি গানৰ দলাতেই আছিল আমাৰ বহাগ, সেই গান আহি গ'ল। এটা ধুমুহা নোহোৱা হ'ল, যি ধুমুহাই জাতিক জগাই, অসামান্য প্ৰেৰণে একলব্য প্ৰস্তুতিৰ আখৰা কৰাই, সেই ধুমুহা নোহোৱা হ'ল। এই ধুমুহাৰ কিয় নোহোৱা হ'ল? আমি হঠাতেই কিয় এনেকুৱা এটা অসমীয়া সত্তাক হেৰুৱা লগা হ'ল? এইটো আজি সমগ্ৰ পৃথিৱীৰ প্ৰশ্ন কৰিছে। আৰু আমি ভাবিম, আমি আশা কৰিম, এই ক্ষেত্ৰত আমাৰ ন্যায়পালিকাই আমাৰ ৰাইজে বিচৰা ধৰণে এটা ন্যায় পাব। আৰু বিনম্ৰতাই আজি আপোনালোকৰ যি আনস্ক্ৰিপ্টেড ৰিয়েলিটি আছাম তাৰ জৰিয়তে মই অনুৰোধ জনাম, যাতে মুখ্যমন্ত্ৰী মহোদয়ে ইয়াতে ন্যায় দিয়ে। আৰু চিটকো মই অনুৰোধ জনাম, যাতে পানী নসৰকাই এখন যিটো নেকি চাৰ্জশ্বিট এইখন দিয়া হয়, যাতে দোষীয়ে কোনো কালি ইয়াৰ পৰা হাৰি যাব নোৱাৰে। আৰু ইয়াৰ আমতো জুবিন গাৰ্গৰ যিবিলাক অংগৰাগী আছো, অসমৰ ৰাইজ তথা বিশ্ব যাতে এটি সঠিক ন্যায় পায় তাৰ মই কামনা কৰিছো। প্ৰতিগৰাকী অসমীয়াই সেইটোৱে বিচাৰিছে, যাতে নিশ্চিত, প্ৰাণৰ নিশ্চিত। শিল্পীগৰাকীয়ে ন্যায় পাওক। স্যার আৰু মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছোঁ, আপুনি ইতিমধ্যে ক'লে আপুনি পশু চিকিৎসাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত। মই আপোনাক সুধিব বিচাৰিম, পশু চিকিৎসা ক্ষেত্ৰই হওক বা যিকোনো চিকিৎসা ক্ষেত্ৰই হওক, এটা অতি সংবেদনশীল আৰু ব্যস্ততাপূৰ্ণ কৰ্ম। আৰু সেই কৰ্মৰ মাজত নিজকে নিয়োজিত কৰি ৰাখিও আপুনি সাহিত্য ক্ষেত্ৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। ইতিমধ্যে সকলোৱে জানে, নলবাৰীৰ পাঠক সমাজে আপোনাক জানে যে আপোনাৰ হাতেৰে বিভিন্ন ধৰণৰ গ্ৰন্থ ইতিমধ্যে লিখি উলিয়াইছে আপুনি। আৰু আপুনি নলবাৰী জিলা সাহিত্য সভাৰ উপসভাপতি পদতো আপুনি অধিষ্ঠিত হৈ আছে। কেনে কৈছে এই যাত্ৰাটো কিমান সহজ আছিল আপোনাৰ বাবে, বা এই যিটো যাত্ৰা, এই যাত্ৰাটোত আপুনি কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল নে, বা দুটা ক্ষেত্ৰ আপুনি একেলগে যিটো মেনেজ কৰি ৰখা বুলি কয়, সেই দুটা যে আপুনি বেলেঞ্চ কৰি ৰাখিছে, কেনে কৈছে আপোনাৰ কেনেকৈ? চাই চোৱা, মই ইয়াতে কথা কওঁ যে আমি যদি কৰ্মৰ প্ৰতি সদায় শ্ৰদ্ধাৱান হওঁ, দায়বদ্ধ হওঁ, তেনেহ'লে আমি কৰিব খোজা কামখিনি সদায় এটা নিৰ্দিষ্ট কৰি লৈ যাব পাৰোঁ। মোৰ তুমি জানা পশু চিকিৎসা আৰু সৈতে মই জড়িত। বিশ্বৰ যদি আমি যিবিলাক সেৱা আছে, সেৱাৰ ভিতৰত পশু চিকিৎসা সেৱাটো এক খুব এটা গুৰুত্বপূৰ্ণ সেৱা, য'ত নি মানুহে কিবা এটা ক'ব পাৰে, এটা প্ৰাণীয়ে ক'ব নোৱাৰিব। গতিকে তেনেকুৱা ধৰণৰ প্ৰাণী সেৱাত নিয়োজিত সময় নিজকে অলপ ভালো লাগে। আৰু যেতিয়া নেকি এটি এনিমেল বা প্ৰাণীক মই সেৱা এটা কৰিব, তাৰপিছত নিজকে কিবা এটা ভাল কাম কৰি অহা যেন, আটাইতকৈ বেছি ভাল কামটো মই কৰিলে এনেকুৱা হ'ব। আপুনি যে সময়ত আমাৰ পশুপালন চিকিৎসা বিভাগ ক্ষেত্ৰখন প্ৰসাৰিত হৈছে, আমাৰ নতুন প্ৰজন্মই এই ক্ষেত্ৰখন আগবাঢ়ি আহিছে। সাম্প্ৰতিক সময়ত যিহেতু আমাৰ অৰ্থনৈতিক কাঠামো হৈছে আমাৰ খেতি বা পশুপালন, এই ক্ষেত্ৰত আমি আমাৰ যিফালে বিষয় আছোঁ, বিশেষত দায়বদ্ধ হ'ব লাগিব। আৰু যদি আমি সেইটো প্ৰাধান্য নিদি পেলাই যদি অন্য এটা ঠাইত বেছি গুৰুত্ব প্ৰদান কৰোঁ, মই ভাবোঁ সেইটো আমাৰ বিভাগটোক লগতে দেশখনক বা জাতিটোক বা আমাৰ যিখিনি আমালৈ আশাৰে বাট চাই দেখে অন্যায় কৰা হ'ব। এই কথাখিনি মই সদায় গুৰুত্ব হ'ব লাগিব। সেইটো মোৰ জীৱিকা, কিন্তু মোৰ অন্য এটা জীৱন আছে, যিটো জীৱন মই মানুহৰ সেৱা কৰি ভাল পাওঁ, সমাজতে লগ কৰি ভাল পাওঁ, আৰু তাৰ মাজে সময়ে মই অলপ সাহিত্যৰ সৈতে জড়িত হৈ ভাল পাওঁ। তই জানাই যে আমাৰ এটি পাগলা দেহা সাহিত্য সভা আছে, তাৰে সম্প্ৰতি মই সভাপতি পদত নিয়োজিত হৈ আছোঁ। আৰু তাৰ মই প্ৰতিষ্ঠাপক সম্পাদকো আছিলোঁ পাগলা দেহা সাহিত্য সভা। তাৰপৰা মই যোৱাবাৰী মই আমাৰ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতি, যিখন পৰিবেশ কলা সংৰক্ষণ সংবৰ্ধন উপসমিতি, তাৰ মই আহ্বায়ক আছিলোঁ। আৰু আহ্বায়ক থকা সময়ত আমাৰ তদানীন্তন অসম সাহিত্য প্ৰধান সম্পাদক উপেন্দ্ৰ শৰ্মাই আৰু আমাৰ তদানীন্তন আমাৰ সভাপতি পদ্মশ্ৰী সূৰ্যকান্ত হাজৰিকা দেৱে যথেষ্ট মোক কাম কৰিবলৈ সুবিধা দিছে, যাৰ বিনিময়ত আমি
পৰিবিশ্ব কলাৰ সংবৰ্ধন সংক্ৰান্তত কিছুমান আমি কাম হাতত লৈছিলোঁ আৰু তাৰ গতিকে আমি বিশেষভাৱে এই যিটো শৰণীয়া কছাৰী লোক সংস্কৃতি এই কিতাপখন আমি উলিয়াইছিলোঁ আৰু বৰিষ্ঠটো সুন্দৰভাৱে আমি এটা শৰণীয়া কছাৰী সকলো যিবিলাক সংস্কৃতি এই সংস্কৃতিৰ ওপৰত সুন্দৰভাৱে আমি এখন কৰ্মশালা বা আমি তেনেকুৱা ধৰণৰ এটা আলোচনাচক্ৰ পাতিছিলোঁ তাৰ পৰৱৰ্তী সময়ত আমি পুতলা নাচ আমি কামৰূপ মহাবিদ্যালয়ত চামতাত তাত আমি পুতলা নাচৰ এটা কৰ্মশালা কৰিছোঁ তাত এখন কিতাপ আমি প্ৰকাশ কৰিছিলোঁ মই নিজে সম্পাদনা কৰিছোঁ পুতলা নাচৰ ইতিহাস সুন্দৰ সেইখন কাম কৰিছিলোঁ তাৰপিছত যিটো আমাৰ বাস্কাজি ইয়াৰ যিটো বৰিমাখা আঞ্চলিক সদৰ ভাষা সাহিত্য সভা তাত আমি খেৰা নৃত্য যিটো খেৰা নৃত্যৰ ওপৰত অসম সাহিত্য সভাই আগতে কৰা মোৰ মনত নপৰে কিন্তু আমি দিহানাম আৰু খেৰা নৃত্যৰ ওপৰত সুন্দৰভাৱে আমি এটা কৰ্মশালা পাতিছিলোঁ তাত বহুতো ল'ৰা ছোৱালী নতুন ল'ৰা ছোৱালী অংশগ্ৰহণ তাত আমি এখন কিতাপ আমি উলিয়াইছিলোঁ সেইখন দিহানামৰ খেৰা নৃত্যৰ ৰূপৰেখা সম্পাদনা মই নিজে কৰিছিলোঁ সেইটো তাৰপিছতে আছিলে আমাৰ কহাইটি আপোনাৰ যেনে কহাইটি ঢুলীয়া আমাৰ ভাৰত বিখ্যাত অসমতে নহয় যদি আমি পৰিবিশ্ব কলাৰ নাম লওঁ আমাৰ ঢুলীয়া সংস্কৃতিৰ ওপৰত লোকবিশ্ব কলাৰ ঢুলীয়া বুলি এখন গ্ৰন্থ উলিয়াইছিলোঁ সেইখন মই নিজে সম্পাদনা কৰিছিলোঁ যেনে মহান ভাইৰাৰ পবিত্ৰ জন্মস্থান কহাইটি গতিকে তাতে আমি ধুনীয়াকৈ এটা অনুষ্ঠান কৰিছিলোঁ আমি নলীয়া পৰিৱেশন কৰিছিলোঁ তাৰ পৰৱৰ্তী সময়ত আমি অসম সাহিত্য সভাৰ যিখন আমাৰ অধিৱেশন হৈ গ'ল পাঠশালা অধিৱেশন বৰ সুন্দৰ অধিৱেশন এখন হৈছিল তাতে এইখন প্ৰায় 750 পৃষ্ঠাৰ এই গ্ৰন্থ এখন মই সম্পাদনা কৰিছিলোঁ মুখ্য সম্পাদক যোগেন্দ্ৰ সম্পাদনা কৰি আছিল অসমৰ লোক পৰিবিশ্ব কলা বুলি এখন কিতাপ কৰিছিলোঁ বৰ সুন্দৰ এইখন মই ভাবোঁ আমাৰ অসমৰ পৰিবিশ্ব কলাৰ কিছু হ'লেও ইয়াত তথ্য আমি পাইছোঁ আৰু যথেষ্ট সেইখন মূল মঞ্চটো উদ্বোধন কৰা হৈছিল আৰু মই ভাবোঁ এইখিনি আমাৰ যিটো নেকি আমাৰ শিপা অসমীয়া জাতিৰ যদি শিপাবিলাক চাব যাওঁ আমাৰ পৰিবিশ্ব কলাখিনি বাদ দি কিন্তু অসমীয়া জাতি সম্পৃক্ত নহয় গতিকে এইখন গ্ৰন্থই মই ভাবোঁ কিছু আমাৰ অসমীয়া সাহিত্যৰ পৰা সহযোগী কৰিব এইখিনি মই অসমীয়া সাহিত্য কেন্দ্ৰ সমিতিত যেতিয়া মই আহ্বায়ক হিচাপে আছিলোঁ তেতিয়া এইখিনি গ্ৰন্থ মই সম্পাদনা কৰিছিলোঁ আৰু একোটা অনুষ্ঠান পাতিছিল যাৰ বিনিময়ত অসম সাহিত্য সভাত মোক এটি স্বীকৃতিও দিছিল অসম সাহিত্য কেন্দ্ৰীয় সমিতি মই যেতিয়া অধিৱেশন হৈছে তাত মোৰ সৰ্বশ্ৰেষ্ঠ আহ্বায়ক বঁটা প্ৰদান কৰিছে অসমৰ যিখন আমাৰ কেইবাখনো আহ্বায়ক কমিটি থাকে আমাৰ বিভিন্ন উপসমিতি মই যিহেতু পৰিবিশ্ব কলা সংৰক্ষণ সম্বৰ্ধন উপসমিতি আছিলোঁ আহ্বায়ক মোক শ্ৰেষ্ঠ আহ্বায়ক বঁটা দিছিল তাৰ বাবে মই সদায় কৃতজ্ঞ উপেন্দ্ৰ শৰ্মা আমাৰ পদবধূ হাজৰিকা কৰি যিখন কাৰ্যনিৰ্বাহক আছে তেখেতৰ মই সদায় কৃতজ্ঞ হৈ থাকিম আৰু তাৰ পৰৱৰ্তীতো মই নিজাববীয়াও কিছু কিতাপ পঢ়িছিলোঁ বিশেষভাৱে মই প্ৰথম গল্পখনেই আছিল মোৰ জোৱাৰ নিশাৰ আতনা মই এখন কেইটামান গল্প বোলে সংকলন কৰিছিলোঁ জোৱাৰ নিশাৰ আতনা এইখনো মানুহে আদৰি লৈছে তাৰপিছত মই আমাৰ বিভিন্ন জানিতে মই লেখা মেলা কৰোঁ সত্ৰ বা আলোচনী আদি কৰি তাতে কেইটামান মই প্ৰবন্ধ বিশেষভাৱে শংকৰদেৱ কেন্দ্ৰিক শংকৰী সংস্কৃতিক কেন্দ্ৰিক কেইটামান প্ৰবন্ধ দুটাই মই জয়চন্দ্ৰ কুৰুপ্ৰসাদ বুলি এই গ্ৰন্থখন মই সম্পাদনা সংকলন কৰোঁ মই নিজা প্ৰবন্ধৰে বিভিন্ন কাকত আদি প্ৰকাশ হয় তাৰ পৰৱৰ্তী সময়ত এখন মই সাঁচিপাত আমাৰ নলবাৰী শ্ৰীমন্ত শংকৰদেৱৰ জিলা আকাৰ এখন ইতিবৃত্ত বই কৰিছিলোঁ সাঁচিপাত আছিলে সেইখন কৰিছিলোঁ তাৰপিছত এখন তাহাম্বৰ মুখপদ্মে বেদ এখন সংকলন কৰিছিলোঁ শ্ৰীমন্ত শংকৰদেৱৰ নলবাৰী জিলা যিবিলাক সভাপতি বৰ কষ্ট কৰিছিলোঁ এইখনৰ সভাপতিসকলৰ যেতিয়া যিবিলাক আমাৰ অভিভাৱক এখন কৰিছিলোঁ গতিকে এইবিলাক কৰি বৰ আনন্দ পোৱা যায় তাৰ পৰৱৰ্তী সময়ত আমাৰ জানে আমি নলবাৰী জিলাৰ যিখন প্ৰস্তুতি সন্মিলনী আছে তাতো মই সম্পাদক হিচাপে জড়িত হৈ আছোঁ আৰু যিখন আমাৰ যিখন বিশ্বময় চিলাৰায় মেমৰিয়েল মিছন এটা সুন্দৰ নলবাৰীৰ গোটেই জাতি জনগোষ্ঠীক লৈ পেলাই আমি মিছন কৰিছোঁ আৰু মিছনে সদায় আমাৰ এখন প্ৰত্যেক চিলাৰায় দিৱসতে এখন আমি গ্ৰন্থ উলিয়াওঁ আৰু এইখন আমি শেহতীয়া বুলিছে বৃন্দাবনী বস্তু আৰু নৰনাথ চিলাৰায় এইখন বৰ তথ্য সমৃদ্ধ গ্ৰন্থ সেইখন মই সম্পাদনা কৰিছিলোঁ আমাৰ বিশ্বময় মিছনে এইখন প্ৰকাশ কৰিছিলে তাৰ পৰৱৰ্তী সময়ত বিশ্বময় চিলাৰায় আৰু কামৰূপ কমতা এইখন আৰম্ভণি 1913 চনতে আমি এইখন সম্পাদনা কৰিছিলোঁ ধুনীয়াকৈ এইখনো বৰ তথ্য সমৃদ্ধ কিতাপ তাৰ পৰৱৰ্তী সময়ত কামৰূপ কমতাৰ ৰেঙনি এইখনো চিলাই মেমৰিয়েল মিছনে প্ৰকাশ কৰিছিল এইখনো আমি আমাৰ কামৰূপ কমতাৰ ইতিহাস যদি চাব যাওঁ এই কামৰূপ কমতাৰ এইখনো খুব সুন্দৰভাৱে ইয়াত লিপিবদ্ধ হৈ আছে এইখন কষ্ট কৰিছে আমাৰ অসমৰ বিভিন্নজন বিদগ্ধ পণ্ডিত ইতিহাসবিদে লিখিছে
তাৰোপৰি আমাৰ শংকৰদেৱ আৰু চিলাৰাই সদায় এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে। গতিকে তেওঁ পৃষ্ঠপোষকতাত এই হিচাপে শংকৰদেৱৰ ওপৰত আমি এটাখন গ্ৰন্থ কৰিছিলোঁ, সেইখন আমি সম্পাদনা কৰিছিলোঁ। এইখনৰ নাম আছিলে মহাপুৰুষ শংকৰদেৱৰ পৃষ্ঠপোষক নৰনাৰায়ণ চিলাৰাই আৰু কাব্যক্ষ মাতা। এইখন বৰ 4 পৃষ্ঠাৰ গ্ৰন্থ। শেহতীয়াভাৱে আমি এখন গ্ৰন্থ কৰিলোঁ যে কোচ ৰাজ পৃষ্ঠপোষকতাত অসমীয়া সাহিত্য সম্ভাৰ। আপোনালোকে জানে যে আমাৰ যিখন নৰনাৰায়ণ চিলাৰাই আমাৰ মুখ্য পৃষ্ঠপোষক যিবিলাক পৃষ্ঠপোষকতা কৰিছিল, যিখিনি আগৰ আমাৰ পণ্ডিতসকল আছিল, ইতান্ত বাগিজ, পীতাম্বৰ বিদ্যাবাগীশ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যিটো নৱৰত্ন বুলি কৈছে পণ্ডিতৰ, আৰু তাত বহুতো নাট্য সাহিত্য, ইতিহাস সাহিত্য আদি কৰি বিভিন্ন গ্ৰন্থ তাত প্ৰণয়ন কৰা আছে। বিশেষভাৱে নৰনাৰায়ণ চিলাৰাই লিখা যিখন আমাৰ হাৰৱতী সেই গীত গোবিন্দ, সেইখনৰ ইয়াত সুন্দৰভাৱে আমাৰ সেই সময়ত প্ৰয়োগ কৰা এই গ্ৰন্থবিলাক ইয়াত সন্নিৱিষ্ট হৈ আছে, যিবিলাক প্ৰবন্ধ আৰ্টিকল ঘটিছেনে। তাৰপিছত এখন আমি কৰিছিলোঁ ভাষা সাহিত্য সংস্কৃতি আৰু সমাজ নিৰ্দেশন নৰনাৰায়ণ চিলাৰাই, এইখনো মই সম্পাদনা কৰিছিলোঁ। তাৰ শেহতীয়াভাৱে আমি যিখন কঁঠালবাৰীৰ অনুষ্ঠান হৈছে চিলাৰাই দিব, তাতে কৈছোঁ গোহাঁই কমল আলিৰ হিয়াই। আপোনাৰ যে গোহাঁই কমল আলি এটা ঐতিহ্যপূৰ্ণ এটা মানে আলিবাট, যি সময়ত এইটো এক্সপ্ৰেছ হাইৱেৰ তুলনা কৰিব পাৰোঁ। আমাৰ যিটো নেকি একেবাৰে কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ আছিলে ৰাস্তাটো, কিন্তু সাম্প্ৰতিক সময়ত এইটো যথেষ্ট ক'ৰবাত আছে ক'ৰবাত নাই। গতিকে মই অনুৰোধ জনাওঁ মুখ্যমন্ত্ৰী মহোদয় প্ৰমুখ্য কৰি যিসকলে সংশ্লিষ্ট আমাৰ চৰকাৰৰ বিষয়ববীয়া, যাতে আমাৰ এই ঐতিহ্যপূৰ্ণ ৰাস্তা যিটো আমাৰ এইটো আছে গোহাঁই কমল আলি, এইটো যাতে সংৰক্ষণৰ ব্যৱস্থা কৰে আৰু যাতে এইটো এক্সপ্ৰেছ হাইৱে মৰ্যাদা দিয়া হয়। মই ভাবোঁ তেতিয়াহে আমাৰ অসমীয়া জাতিৰ যি আমাৰ মহান ঐতিহ্য, মহান ইতিহাস, সেইটো সংৰক্ষণ কৰা হ'ব। তাকে মই কামনা কৰিছোঁ। তাৰ পৰৱৰ্তী সময়ত মই প্ৰায় অৰ্ধশতাধিক গ্ৰন্থ মই সম্পাদনা কৰিছোঁ। তাৰ ভিতৰত ডক্টৰ ভূপেন হাজৰিকা আৰু নলবাৰী সাংস্কৃতিক ৰূপৰেখা, এইখন সম্পাদনা কৰিছিলোঁ। ভূপেন হাজৰিকাৰ ওপৰত আৰু নলবাৰী সাংস্কৃতিক ওপৰত যথেষ্ট কথা আছে, এইখনো বৰ ডাঙৰ কলিবৰৰ। এইখন আমাৰ সাংস্কৃতিক নলবাৰী জিলা সমিতিয়ে এখন প্ৰকাশ কৰাইছে, মই সম্পাদনাৰ দায়িত্ব দিছিল। গতিকে তাৰ পৰৱৰ্তী সময়ত আৰু এখন সম্পাদনা কৰিছিলোঁ অসম নাট্য আন্দোলনৰ মহাগুৰু মহানন্দ, মুখ্য সম্পাদক মৰমী শৰ্মা বাইদেউ সম্পাদক মই আছিলোঁ। আৰু এখন প্ৰকাশ কৰিছিল মহানন্দ শৰ্মা স্মৃতি ৰক্ষা সমিতি, মুকুচি মিলন নাট্যভূষি নলবাৰী। এই ধৰণৰ প্ৰায় অৰ্ধশতাধিক গ্ৰন্থ সম্পাদনা কৰি মই ভাবোঁ আমাৰ নতুন প্ৰজন্ম বা সাহিত্যিক মহলে কিছু হ'লেও ইয়াৰ পৰা সমল পাব। এই ধৰণে তাৰপিছত অইন এখন পেপাৰ আমাৰ যিহেতু মই পশু চিকিৎসা বিভাগৰ, গতিকে আমাৰ যিটো সন্থা আছে পশু চিকিৎসা অসমৰ, এখন পেপাৰ তেখেতসকলে 3 মহীয়াৰ পেপাৰ ডিভাইডে ইংৰাজী আৰু অসমীয়া, সেইখনো মই সম্পাদনা কৰিছিলোঁ। এইখনৰ নাম আছিলে আমাৰ পশুধন দৰ্পণ, এইখনো সম্পাদনা কৰিছিলোঁ। গতিকে সম্পাদনা সাহিত্যৰ সৈতে মই খুব ওতঃপ্ৰোতভাৱে জড়িত আহিছোঁ, যাৰ বিনিময়ত যিটো আমাৰ অসম সাহিত্য সভাই মই ধন্যবাদ জনাব লাগিব, যিটো শুৱালকুছি অধিৱেশন মোক আমাৰ হৰিপ্ৰসাদ নেপ মুদ্ৰণ, অলংকৰণ আৰু সম্পাদনা সাহিত্য কথা মোক দিছিল মূল মঞ্চত সেই সময়ত। গতিকে মই ভাবোঁ সাহিত্য সভাই মোক অকণমান হ'লেও এটা স্বীকৃতি দিছে, তাৰ বাবে কিন্তু সেই সময়ৰ সন্মানীয় পদাধিকাৰ আমাৰ সাহিত্যসভাত জড়িত হৈ থকা ডক্টৰ প্ৰণন্দ ৰাজবংশী ছাৰৰ আটাইকেইমতে কথা জ্ঞাপন কৰিছোঁ। গতিকে এইটো হৈছে মোৰ নিৰবিচ্ছিন্ন এটা সেৱা। এইটো ক্ষেত্ৰত আপোনালোকৰ নিশ্চয় সহায় লাগিব আৰু আপোনালোক প্ৰেৰণা। ৰাইজৰ পাঠক নহ'লে কোনো সাহিত্য মূল্য নাই। গতিকে মোৰ হৈছে পাঠকবিলাকে, শ্ৰদ্ধেয় পাঠকবিলাকে আমাৰ প্ৰেৰণা ঠিক নেম। এইকেইটা এটা কথা যে বৰ্তমান সময়ত সাম্প্ৰতিক সময়ত এটা পততে উত্থাব নোৱাৰা এটা বিষয় হৈছে যে বৰ্তমান যুৱ প্ৰজন্মই বা বৰ্তমানৰ মানুহে কিতাপ নপঢ়ে, অধ্যয়ন নপঢ়ে, বা একাংশ ক'ব বিচাৰে যে কিতাপৰ ঠাইটো আজিৰ যুগত স্মাৰ্টফোনে লৈ লৈছে। আপুনি আপোনাৰ দৃষ্টিত কি দেখিছে ছাৰ? চৰকাৰে চাওক আপুনি এইটো সততে যদিও মানে মানুহে এটা অভিযোগ কৰে, মই কিন্তু এই অভিযোগটোৰ সৈতে 100% সহমত নহওঁ। আপোনালোকে যি নিশা আহিছে, ধৰক অগ্নিনাম মানে বৰাদ্দাত বা সঞ্জয়ত আজিকালি এই সময় কিছুমান ল'ৰাই হয়তো এই সময়ত ক'ৰবাত আড্ডা মাৰি বহি আছে, কিন্তু আপোনালোকে তথ্য বিচাৰে, সাহিত্য বিচাৰি এই ধৰণে আপোনালোকে উলিয়াই কাৰোবাৰ ঘৰত গৈছে, কাৰোবাৰ মিটিং গৈছে, গৈ পেলাই আপোনালোকে সময় দি পেলাই আপোনালোকে ইয়াৰ প্ৰতি দায়বদ্ধ হৈ চলিছে। মই ভাবোঁ এতিয়া সাম্প্ৰতিক সময়ত
সকলো এতিয়া মানে এইটোৰ মই চাব মই এটা কওঁ যে আমাৰ প্ৰিণ্ট মিডিয়া সদায় থাকিব, গ্ৰন্থ সদায় থাকিব, আৰু গ্ৰন্থ নহ'লে এটা জাতিয়ে কেতিয়াও জীয়াই থাকিব নোৱাৰে। কাৰণ এজন হেৰি কৈছিলে, মেচুলাৰ কৈছিলে যে মোক এটা জাতি ধ্বংস কৰিবলৈ এনেকুৱা অস্ত্ৰ দিয়া, যি অস্ত্ৰ পাতেৰে মই এটা জাতিৰ সাহিত্য ধ্বংস কৰি দিব পাৰোঁ, এটা জাতিৰ ভাষা নষ্ট কৰি দিব পাৰোঁ, আৰু এটা জাতিৰ সংস্কৃতি নষ্ট কৰিব পাৰোঁ। মোক এটম বম নালাগে, এই অস্ত্ৰ পাতেৰে যদি তিনিবিধ বস্তু যদি মই ধ্বংস কৰি দিব পাৰোঁ, তেনেহ'লে সেই জাতি আপোনজনে ধ্বংস হৈ যাব। জুবিন দাইও কৈছিল ছাৰ। হয় মানে কিতাপ নপঢ়া যাতে ৰামচাই কিন্তু জীয়াই দেখিব নোৱাৰে। গতিকে আমি কিতাপৰ প্ৰাসংগিকতা আজিও আছে। মই শেহতীয়াভাৱে আমাৰ নলবাৰী মহোৎসৱৰ যিটো গ্ৰন্থমেলাত আমাৰ নতুন প্ৰজন্মৰ যিটো উৎসাহ উদ্দীপনা, গতিকে সেইটোক লৈ মই ভাবোঁ আমি আশাবাদী, আৰু আশা কৰিম আপোনালোকৰ এই যিটো নেকি পৰ্টেলৰ জৰিয়তে আমাৰ নতুন প্ৰজন্মই আহক, কিতাপ পঢ়ক। অন্ততঃ দিনটোত যদি তেওঁলোকে অন্ততঃ 1 ঘণ্টা কিতাপ পঢ়ে, এখন আলোচনী বা সাম্প্ৰতিকমৰ বৰ গুৰুত্বপূৰ্ণ আৰু তথ্য সমৃদ্ধ আলোচনীবিলাক ওলাইছে। বহুত আমাৰ তোমালোকৰ দৰে ডেকাচামে এতিয়া কিন্তু নেতৃত্ব লৈছে, সাহিত্যৰ নেতৃত্ব কিন্তু সাম্প্ৰতিক ডেকাচামে লৈছে। বহুতে হয়তো ক'ব যে আমাৰ দৰে বয়োজ্যেষ্ঠখিনি এতিয়া আউটডেটেড, যদি ঔষধৰ এটা ম্যাদ থাকে, আমি এতিয়া মই ভাবোঁ আমি এতিয়া মেদ যোৱা ঔষধ। গতিকে আৰু নতুন নতুন পৰম্পৰা, নতুন নতুন চিন্তাধাৰা সাহিত্য সৃষ্টি কৰিছে। কাৰণ আমাৰ হয়তো সাহিত্যখিনি আমাৰ নতুন প্ৰজন্মৰ বাবে হয়তো গ্ৰহণযোগ্য হোৱা নাই। তেওঁলোকে নতুন ধৰণে আকৌ অৱৰচন কৰিছে, সেইখনত বেলেগ ধৰণে আকৌ বিভিন্ন কথা চিন্তা সোমোৱাই দিয়ে, যাতে নতুনভাৱে গ্ৰহণ কৰিব পাৰে, সেই ধৰণে লৈ যাব। আৰু সেইবুলি চিন্তাখিনি কিন্তু আমি পুৰণাখিনিও প্ৰাধান্য দিব লাগিব। তেওঁলোকক আমি আনিব লাগে। বিশেষভাৱে আমাৰ নলবাৰী জিলা সাহিত্য সভাই, নিৰজা সাহিত্য সভাই যদি আমি সদায় এটা পদ্ধতিতে বহি থাকি নতুন প্ৰজন্মখিনিক যদি সুবিধা নিদিওঁ, আমি তেওঁলোকক যদি আমি অনুপ্ৰেৰণা নিদিওঁ, তেনেহ'লে সেইটো আমি দুখ কৰা হ'ব। আৰু নলবাৰী জিলা সাহিত্য সভাই সেইকাৰণে এইবাৰ বিভিন্ন কাৰ্যকলাপ হাতত ল'বলৈ লৈছে। বিশেষভাৱে আমাৰ সাংস্কৃতিক ইতিহাস ৰচনাৰ কথা চিন্তা কৰিছে, আৰু আমাৰ যিখিনিয়া সাহিত্য সভাৰ ইতিবৃত্ত প্ৰণয়নৰ কাম আৰম্ভ কৰিছে, বা যিখিনি নতুন প্ৰজন্মই ফৰৱাৰ্ড য'ত কিতাপ উলিওৱা গৈছে, সেইখিনি আমি প্ৰকাশৰ ক্ষেত্ৰত কিছু আগভাগ লওঁ। আমি ঠিক তেনেদৰে বিভিন্ন আলোচনা চক্ৰ আলোচনা পাতিব লাগিব, আৰু এই ক্ষেত্ৰত কিন্তু আপোনালোকৰ সহায়ত নিশ্চিত হ'ব লাগিব। আৰু নতুন প্ৰজন্মক মই আপোনালোক যদি অনুৰোধ জনাওঁ, যাতে নতুন আহক, আমিও তেওঁলোকৰ পৰা শিকোঁ, আমাৰ পৰা কিবা এটা লওক। গতিকে আমি হাতে হাত ধৰি আগুৱাই যাওঁ। ছাৰ, আৰু এটা বিষয় মই আপোনাক সুধিব বিচাৰিছোঁ। বৰ্তমান সময়ত বিশেষকৈ আমাৰ প্ৰাণশিকে জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছৰে পৰা একাংশই মানে কেতিয়াবা কেতিয়াবা সামাজিক মাধ্যমতে চৰ্চা কৰা দেখিবলৈ পোৱা যায়। তেওঁলোকে আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়া আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ মাজত তেওঁলোকে তুলনা কৰে বা কম্পেয়াৰ কৰে, তেনেকুৱা এটা চলি আছে। আপোনাৰ এইটো চকুত পৰিছে, বা এই যি ভূপেন হাজৰিকা ডাঙৰীয়া আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ মাজত তুলনা কেতিয়াবা হয় নে না, এই বিষয়টো আপুনি কি ক'ব? সেইটো আচলতে যিসকলৰ জ্ঞানৰ পৰিসৰ একে সীমিত, তেওঁলোকে হয়তো তুলনা কৰিব, বা তেওঁলোকৰ দৃষ্টিভংগীটো হয়তো বেলেগ হ'ব। দৃষ্টিভংগী অনুযায়ী মানুহে কিছুমান কথা কয়, কিন্তু কোনো কালে এইটো হ'ব নালাগে। কাৰণ উদাহৰণটো ভূপেন হাজৰিকা দেৱৰ জীৱনৰ চৰ্যা বা বৈচিত্ৰতা বেলেগ, আৰু আমাৰ অমৃত কণ্ঠ বা লুইত কণ্ঠ জুবিন গাৰ্গ দেৱৰ তেখেতৰ চিন্তা চৰ্চা বা তেখেতৰ কৰ্মপদ্ধতি বেলেগ। কিন্তু দুয়োজনা কিন্তু একোটা যুগৰ সৃষ্টিকাৰী। ভূপেন হাজৰিকা দেৱে আমি পাইছিলোঁ তেখেতৰ যিদিনাখন মহাপ্ৰয়াণ ঘটে, মই আমাৰ ছোৱালীজনী তেতিয়া 1 বছৰ হোৱা নাই বয়স, বকচাক লৈ ৰাতিপুৱা 4টাতে গৈ আমি আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই চৌহদত গৈ ৰৈ আছোঁ, আমাৰ সুদাবন্থৰ যেতিয়ালৈকে পবিত্ৰ মৃতদেহ নাহি নাপালেগৈ। সেইটো সময়ত যিটো নেকি মানুহৰ চিন্তা চৰ্চা আৱেগ, ময়ো সেই আৱেগ আজিও আছে। কাৰণ ভূপেন হাজৰিকা এটা যুগৰ সৃষ্টি কৰিছিল, যি যুগে অসমীয়া জাতিক প্ৰাণ দিছিল, অসমীয়া জাতিক জগাইছিল। কাৰণ চীনা যুদ্ধ 1962 চনত, সেই সময়তে তেখেতে কতো জোৱানৰ মৃত্যু হ'ল বুলি জাতিক জগাইছে। আমাৰ আজি অসমতে ভগনীয়া হ'ব বুলি আমাক সকীয়াই দিছিল।
গতিকে এই গীতবিলাকে সদায় আমাক জগাই থাকিব আৰু সেইকাৰণে মই যদি তুলনা কৰে এই ধৰণে তুলনা কৰি ভাল পাওঁ যে ভূপেন হাজৰিকাৰ যুগ আৰু জুবিনৰ যুগ সেইটোৱে। সেইটোৱে আমি কৰিব পাৰোঁ তেখেতসকলে বেলেগ ধৰণে কৰিব নোৱাৰোঁ কাৰণ আমাৰ জানাই যে হিন্দু শাস্ত্ৰত চাবা দেই মই কওঁ যে ভগৱান ৰামো আছে ৰাম যদি চাওঁ ৰামো অৱতাৰী বৰু আৰু কৃষ্ণও অৱতাৰী বৰু কিন্তু ৰামে কেতিয়াও কোৱা নাছিল আই এম গড মই ভগৱান সৰ্বনিয়ন্তা কিন্তু ভগৱান শ্ৰীকৃষ্ণ কৈছিল সৰ্ব ধৰ্মান পৰিত্যজ মহামাগম শৰণং ব্ৰজ গতিকে মই সমস্ত বাদ দি মতে শৰণ লোৱা আৰু মই সৰ্ব কাম পাব সিদ্ধি কৰিছোঁ এই যদি চাৱা যাওঁ ৰামো পুৰুষোত্তম আছিল কিন্তু ভূপেন হাজৰিকাই কোৱাত আছিল মই সৰ্বকৰ্তা মই ত্ৰাণকৰ্তা কিন্তু জুবিন গাৰ্গে নিজেই কৈছে দুয়ো ভগৱান সদৃশ কিন্তু তেওঁ কৈছে কি ময়ে অসমৰ ত্ৰাণকৰ্তা মই জুবিন গাৰ্গ নহ'লে অসম যেনে আৰু তেতিয়া হয়তো এই আমাৰ কি বিশ্বাস আছিল তেখেতে কৈছিল যে অসমত কিহৰ বাবে বিখ্যাত তেতিয়া জুবিন গাৰ্গদেৱে কৈছিল যে চাহ গড় আৰু জুবিনৰ বাবে অসম বিখ্যাত গতিকে তেওঁ নিজে চব ঘোষণা কৰিছে ভগৱান শ্ৰীকৃষ্ণ যিবিলাক কিছুমান পাৰা চব ঘোষণা কৰিছে কিন্তু প্ৰভু ৰামে কিন্তু চব বিত হোৱা নাছিল গতিকে আমি এই ধৰণে কিছুমান কথা তুলনা কৰিব কিন্তু এই যিটো ধৰণে তেওঁ কিমান গীত গালে তেওঁ কি সাহিত্য ৰচনা কৰিলে এইবিলাক যদি তুলনা কৰিব যাওঁ মই ভাবোঁ এটা বিভ্ৰান্তিকৰ পৰিৱেশিত আৰু তেখেতসকলক আমি অকণমান পৰা বুজা গতিকে আমি ভাবোঁ দুয়োজনাই এটা যুগৰ সৃষ্টিকাৰী আৰু এই যুগৰ আমি শ্ৰদ্ধা জনাব লাগিব এই দুজনা যুগপুৰুষে যি ধৰণে আমাক নিৰ্দেশনা দিছে অসমীয়া সদায় আমি প্ৰতিপল আমাৰ আমি কিন্তু আৱেগিক হ'ব নালাগে এতিয়া সাম্প্ৰতিক জুবিনক লৈ আমি আৱেগিক হৈছোঁ জুবিনৰ গীতক বেছি শুনাতকৈ আমি জুবিন গাৰ্গদেৱে কি কৈছিল আমাক কি কৰিবলৈ কৈছিল সাম্প্ৰতিক সময়ত কিন্তু আমি এইখিনিহে কৰাৰ প্ৰয়োজন আছে বিশেষভাৱে জুবিন গাৰ্গদেৱে বাৰে প্ৰতি কৈছে মই কাম কৰি ভাল পাওঁ তেওঁ নিশালৈ কাম কৰিছে আমাৰ সাম্প্ৰতিক যুৱচামে যাতে জুবিন গাৰ্গদেৱে কোৱা কথাখিনি আখৰে পালন কৰি তেখেতৰ গীতৰ মাহাত্ম্য বুজি পায় তাৰ বাবে মই বিনিয়োগ কৰোঁ নিশ্চয় প্ৰতিগৰাকী অসমীয়াই দুগৰাকী ব্যক্তিৰে যি কৰ্মৰাজি বা সৃষ্টিৰাজি আছিল এইখিনি চিৰদিনৰ বাবে ধৰি ৰাখি আগবাঢ়িব লাগিব সেইটোৱে নিশ্চিত সেইটোৱে আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য সেইটোৱে হ'ব লাগিব তেখেতসকলে কোৱা কথাখিনি সাৰ গৰ্ভ উপলব্ধি কৰি আমি আমাৰ জাতিটো জীয়াই ৰখাৰ বাবে আমি দায়বদ্ধ হ'ব লাগিব এনে শ্লোগানৰ মাজত কিন্তু থাকিলে আমাৰ জাতিৰ উপলক্ষণ নহয় বাৰে প্ৰতি আমাৰ কুদাকণ্ঠও কৈছে অমৃত কণ্ঠই কৈছে গতিকে দুয়োজনাৰ যি আমাৰ জাতিৰ প্ৰতি আকুল আহ্বান সেই আকুল আহ্বানখিনি কিন্তু আমি সদায় ধৰি ৰাখিব লাগিব কাৰণ আমাৰ বহুত মানুহে কয় যে মই জুবিন গাৰ্গদেৱৰ এটা কথা কৈছোঁ নতুন প্ৰজন্মৰ বাবে যে জুবিন গাৰ্গদেৱৰ জীৱনটো বহুত ঘাত প্ৰতিঘাতৰ যিটো কুদাকণ্ঠ আছিলে বহুত ঘাত প্ৰতিঘাত তেখেতে প্ৰশ্ন কৰা আছিল এদিন হিমা দাসক এটা প্ৰশ্ন কৈছিল হিমা দাসে যে জুবিন গাৰ্গ ক'ত জুবিন গাৰ্গ কোনোবা এজনে ক'লে জুবিন গাৰ্গ কৈছে ষ্টাৰ জুবিন গাৰ্গ ষ্টাৰ বুলি কৈছে তেতিয়া কৈছে নট জুবিন গাৰ্গ ষ্টাৰ নহয় তেনে জুবিন গাৰ্গ কি তেতিয়া কৈছে জুবিন গাৰ্গ চন্দ্ৰ তেতিয়া প্ৰশ্ন কৰিছে জুবিন গাৰ্গ কিয় চন্দ্ৰ তেতিয়া কৈছিল যে জুবিন গাৰ্গ চন্দ্ৰ এইবাবে কাৰণ চন্দ্ৰই 15 দিন আপোনাৰ যে ফুলমুন হয় আকৌ নোৱা হয় আকৌ ষ্ট্ৰাগল কৰে আকৌ সংগ্ৰাম কৰি আকৌ ফুলমুন এই যিটো মানুহৰ এটা ডাঙৰ মেছেজ কিন্তু ডাঙৰ বাৰ্তা আমি সংগ্ৰাম কৰিব লাগিব আমি সৰুৰ পৰা ডাঙৰ হ'বলৈ চেষ্টা কৰিব লাগিব আকৌ আমি মানে গা কৰি উঠিব লাগিব আকৌ আমি ক'ৰবাত ফেইলৰ হ'লে আমি ক'ৰবাত যদি আমি ক'ৰবাত হাৰি যাওঁ এই হাৰি গ'লেও আমি পুনৰ আমাৰ নিজকে প্ৰস্তুত কৰি আকৌ ভৱিষ্যতৰ বাবে আগবাঢ়ি যোৱাৰ এটা প্ৰস্তুত ল'ব এই কিন্তু ডাঙৰ এটা বাৰ্তা দি গৈছে জুবিন গাৰ্গদেৱে এই ধৰণৰ বহুত বাৰ্তা আছে তেখেতৰ জীৱনত গতিকে এই এনেকুৱা ধৰণৰ বাৰ্তাবিলাকে আমি কিন্তু লৈ পেলাই আগবাঢ়িব লাগিব আৰু নতুন আমি যিকোনো ঘাত প্ৰতিঘাত সকলোৰে থাকে জুবিন গাৰ্গদেৱৰ যথেষ্ট ঘাত প্ৰতিঘাত সংঘাত বহুত আছে কাৰণ গতিকে এই ধৰণৰ কথা জীৱিত কালতো মই ভাবোঁ আমাৰ উদাহৰণ ভূপেন হাজৰিকাদেৱৰ ক্ষেত্ৰতে যেতিয়া যি তেওঁ আছিল দুয়োটা কালত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল আমি যদি সেই সময়ত তেখেতৰ যেতিয়া দাদা চাহেব ফাল্কে বঁটা দিছিল যদি সেই সময়ত আমি বাতৰিবিলাক যদি চাওঁ দেখা পাওঁ তেখেতক কৈছিলে যে ভূপেন হাজৰিকাদেৱে সেই মই অজিত পাণ্ডে আছোঁ তেওঁৰ লগত
জেগাটোত বহি পেলাই আলোচনা কৰি পেলাই তেওঁ তহামত কৰি কথাটো লয় এই ধৰণৰ কথাও হেমত লিখিছিল গতিকে কিন্তু সেই ভূপেন হাজৰিকা আজি আমাৰ নয়নমণি ভাৰত ৰত্ন হ'ল একচামেতো কৈ দিলে যে তেওঁ ভাৰতৰ এজন গায়কে ভাৰত ৰত্ন বঁটা পাব লাগে নি বুলি কিন্তু তাৰ মাজতো কিন্তু আমি অসমীয়া তেখেতক চিনি পাইছিলোঁ তেখেতক আমি সদায় অন্তৰত লৈছিলোঁ ঠিক ততো আমি জুবিন গাৰ্গদেৱক কিন্তু জীয়াই থাকোঁতে যথেষ্ট সমালোচনা থকা সৰকা কৰিছিল তেখেতে কিন্তু তাক গুৰুত্ব নিদি আজি চিনেমাৰ ক্ষেত্ৰত যদি মই চাব নতুন চামক বা আমাৰ ভগ্নপ্ৰায় চিনেমা উদ্যোগটোক কিন্তু আকৌ সেই জ্যোতিপ্ৰসাদে স্থাপন কৰা চিনেমা উদ্যোগটোক ভাঙি ফানমান হৈ গৈছে কিন্তু জুবিন গাৰ্গদেৱে বহুত কষ্ট কৰি বহুত ৰিস্ক লয় নিজৰ যিটো নেকি গাঁঠিক ধন ভাঙি তেওঁ কিন্তু চিনেমা উদ্যোগটো জীপাৰ কৰি তুলি নাই এইটো কিন্তু সঁচা কথা ছাৰ কিয়নো অসমীয়া চলচ্চিত্ৰ উদ্যোগটো প্ৰায় কিন্তু মৃত অৱস্থাত আছে প্ৰায় মৃত অৱস্থাত আছিল কিন্তু একমাত্ৰ ব্যক্তি জুবিন গাৰ্গে যি এই মৃত প্ৰায় উদ্যোগটোক এটা সফল উদ্যোগলৈ তো মানে জীয়াই তুলিলে বিভিন্ন সৃষ্টিৰ জৰিয়তেৰে সেইটোৱে কথা চাবি সেইটো নামত এইটো অংকাত আলোচনা হৈ থাকে মই সেইকাৰণে আপোনাক হয় তেখেতৰ আজি জুবিন গাৰ্গ বুলি ক'লে বিয়া সাগৰ এই জুবিন গাৰ্গদেৱো চৰ্চা হাল ল'বলৈ আমাৰ ক'ত আৰম্ভ কৰিম ক'ত শেষ কৰিম এটা আমি থটপট খাওঁ বা আমাৰ খোকোজা আহি পেলাই আমি শেষত একো ক'ব নমৌকা হৈ যাওঁ গতিকে জুবিন গাৰ্গৰ আমাৰ প্ৰতিনিয়ত জীৱনৰ প্ৰতিটো খোজতে জুবিন গাৰ্গৰ যিটো চিন্তা এই চিন্তা ভাৱনা আমাৰ থাকিব লাগিব আৰু তেতিয়া অসমীয়া জাতিয়ে এক নিৰ্দিষ্ট গতিত ট্ৰেক ঘটিব বুলি মই ভাবোঁ এইটো ইয়াৰ মাজতে যদি মই আৰু পুনৰবাৰ এইটো এটা আমি জুবিন গাৰ্গক এনে কথা মাজে যে ৰাখিলে নহ'ব কামৰ মাজে ৰাখিলে তাৰ উপৰি আমাৰ বহুত নিৰ্ভৰ কৰিছে সাম্প্ৰতিক সময়ত জুবিন গাৰ্গে ন্যায় পাব নে নাপায় পুনৰ মই আকৌ ঘূৰি আছোঁ জুবিন গাৰ্গে ন্যায় পাব লাগিব যাতে আমাৰ ন্যায়পালিকা বা কাৰ্যপালিকাৰ ওপৰত যাতে আমাৰ আস্থা নেহেৰায় তাৰ প্ৰতি কিন্তু আজি প্ৰতিজনক সজাগ হ'ব লাগিব আৰু পুনৰবাৰ বিনত অনুৰোধ জনাওক চৰকাৰক যাতে এই ক্ষেত্ৰত কোনো হেমাহি কৰা নহয় চিটো পানী নহৰকা এখন চাৰ্জশ্বিট দিয়ক যাতে ন্যায়পালিকাও শুদ্ধৰূপত তেখেতলোকৰ যিবিলাক দুখীয়া শাস্তি প্ৰদান কৰিব পাৰে তেতিয়াহ'লে আমি জুবিন গাৰ্গ সঁচাটোত শ্ৰদ্ধা জনা হ'ব জুবিনক ভাল পোৱা হ'ব আৰু জুবিন গাৰ্গক সঁচাটো জীয়াই ৰখা হ'ব তাৰ ব্যতিৰেকে কিন্তু আমাৰ এইবিলাক যে আমি বৈ আছোঁ কিছুমান কথা আজি আপোনালোকে মই বুলিছে বোলে মানে বুবেৰাম হৈ যাব গতিকে মই পুনৰ অনুৰোধ জনাওঁ যাতে এটা ন্যায় দিয়া হয় প্ৰকৃতাৰ্থত ন্যায় দিয়া থাকে মই কামনা কৰিছোঁ তো আজিৰ ভিডিঅ'টো আপোনালোকে নিশ্চয়কৈ শেষলৈকে চালে আৰু আজি আমাৰ মাজত যিগৰাকী অতিথি উপস্থিত আছিল তেখেতৰ সৈতে যথেষ্টখিনি কথা পাতিলোঁ সাম্প্ৰতিক সময়ৰ যথেষ্টখিনি কথা তেখেতৰ সৈতে পাতিলোঁ আৰু তেখেতেও এগৰাকী সাহিত্যকৰ্মী হিচাপে তেখেতে সাহিত্যৰ ক্ষেত্ৰৰ সৈতে যিসমূহ কথা সেই কথা সুন্দৰকৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰিলে তো শেষত সমৰ তালুকদাৰ ছাৰকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আনস্ক্ৰিপ্টেড ৰিয়েলিটি আছামৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতেও ইমান ব্যস্ততাৰ মাজত আমাক এইকণ সময় দিয়াৰ বাবে ছাৰ আপোনাক অশেষ ধন্যবাদ জ্ঞাপন মই ধন্যবাদ জ্ঞাপন কৰিলোঁ আনস্ক্ৰিপ্টেড ৰিয়েলিটি আছামৰ সন্মানীয় চাহিল মল্লিক আমাৰ অমিনাভ ভাৰতজ চন্দয় আপোনাৰ কৰি যাত্ৰা অবিৰত থাকক তাৰে কামনা কৰিছোঁ এই ধৰণে জাতীয় জীৱনত সেৱা আগবঢ়াই যাওক আমি সদায় আছোঁ সদায় থাকিম কাৰণ আটাইভাৱে মোৰ ল'ৰাৰ বয়সৰ গতিকে সদায় সুভাষিক আছে ধন্যবাদ তালে পুনৰ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মই আপোনালোকক আজিলৈ ভিডিঅ'টো এইখিনিয়ে তো পুনৰ আপোনালোক সকলোকে লগ পাম অন্য নতুন ভিডিঅ'ৰ মাজেৰে ধন্যবাদ